নমস্কাৰ বহুত দিনৰ মূৰত মোৰ 𝕕𝕚𝕧𝕒 চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত এটা বহুত দিনৰ মূৰত নতুন ভিডিঅ' লৈ আহিছোঁ। আজি আপোনালোকক মই দেখুৱাম কল কেনেকৈ ফৰৱাৰ্ড কৰিব লাগে আৰু কেনেকৈ ডিএক্টিভেট কৰিব লাগে। সেই ভিডিঅ'টো যেন শেষলৈকে চাই। একদম সহজ উপায় কল ফৰৱাৰ্ড কৰাৰ বাবে। ইয়াৰ বাবে কোনো আমাৰ এপ বা এপ্লিকেশ্যন তথা কোনো ৱেবছাইট কোনো OTP ইমেইলৰ প্ৰয়োজন নাই। মাথো আপোনালোকে ফৰৱাৰ্ড কৰিবৰ বাবে যিটো নাম্বাৰ ফৰৱাৰ্ড কৰিব সেইটো জানিলে হ'ল। আমি ফৰৱাৰ্ড কৰিবলৈ আমি য'ত ডাইল কৰোঁ মানে ফোন কল কৰোঁ তাত যাব, যাই পেলাই *61* দি পেলাই আপুনি যিটো নাম্বাৰৰ কলখিনি আপোনাৰ মোবাইলত আনিব খোজে মানে কলটো ফৰৱাৰ্ড কৰিব খোজে সেই নাম্বাৰটো ডাইল কৰি দিব। মই ধৰি লোৱা হ'ল এনেকুৱা দিলোঁ আৰু দি পেলাই হেচটো দিলোঁ, দি পেলাই কলিং কৰি দিলোঁ। এতিয়া মানে সেই নাম্বাৰটোৰ কলখিনি মোৰ তাত আহিব। ইয়াত মানে মোৰ প্ৰুফ চোৱাৰ বাবে মোৰ ডাবল মোবাইল নাই, তথাপিও এতিয়া এইটো এক্টিভ হৈ আছে। কোনোবাই তেনেকৈ নিজৰ মোবাইলত কৰিলে ফোনটো কৰি চাব পাৰে। তাৰপিছত এতিয়া আমি কেনেকৈ ডিএক্টিভেট কৰিম তাক কেনেকৈ জানিবৰ বাবে আমি কৰিব লাগিব প্ৰথমতে ডিএক্টিভেট কৰিবৰ বাবে হেচ দি পেলাই #21# কলিং কৰি দিব লাগিব। তেতিয়া সেইটো যিটো কল ফৰৱাৰ্ডিং আছিল সেইটো ডিএক্টিভেট হৈ যাব। এইখিনিয়ে সামান্য ট্ৰিক, এটা সহজ উপায় কল ফৰৱাৰ্ডিঙৰ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। আৰু যদি মোৰ চেনেলটোত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ।